ঘটনাৰ পাছৰ দিনা বাবা আহিছা শুনচোন পিৰা এখন লৈ আনচোন কি কাৰণে মাতিছিলি এবাৰ মানে বাবা মোৰ খেতি পথাৰখিনি মানে খেতি অলপ কৰিব লাগিছিলা মনে পাইছ অলপ মোৰ বয়স এতিয়া নোৰোৱা হৈছে মোৰ সেইবাবে এবাৰ মোৰ খেতি পথাৰত হালটো তই কৰি দিবি নেকি শুনিছানে ঐ চাহ আনোচোন হ'ব দে যাই আছো আজি মানে ললিতাৰ বিয়াৰ ঠিক হৈছে বেটা ভালে বোলে আহিলা নে পিছে ছোৱালীজনী মাতক আৰু শুনিছানে এই আমাৰ মাজনীক লৈ আহা হে এই আমাৰ মাজনী বেটা পিছে বেটা আমাৰ মাজনীক ভাল লাগিছে নে নাই লাগিছে এই মাজনীক লৈ যোৱা হে ভিতৰলৈ পিছে বেটা বহাগতহে মানুহে দিব পাৰিম ময়ো বিয়াটো হ'ব দে দেউতা তোমাৰ মৰ্জি ঠিক আছে যাওঁ দে দেউতা ঠিক আছে যাব লাগিছে ঘটনাটো এনেকুৱা হ'ল যে ললিতাই প্ৰেমৰ নাটক কৰিলে হৰকান্তৰ লগত বিয়াৰ কথা হ'ল অপূৰ্বৰ লগত আৰু পলাই গ'ল হৰমোহনৰ লগত দেউতাকে পালে ললিতাৰ পলাই যোৱাৰ চিঠি জেঠা এইটো ললিতা বাই তো ঘৰত দিবা দিছিলা মোৰ মৰমৰ মা দেউতা মোক ক্ষমা কৰি দিবি মই মোক চাব অহা ল'ৰাটোৰ লগত বিয়া হ'ব নোৱাৰিম এই শুনাচোন এইফালে আহাচোন এই মাজনীয়ে কিবা লিখি দিছে কি লিখিছে এই কি বোলে বিয়া হ'ব নোৱাৰে বোলে কি লিখিছে মই হৰমোহন নামৰ ল'ৰাটোৰ মস্ত ভাল পাওঁ মই তাৰ লগত আজি পলাই যাওঁ আৰু বেয়া নাপাবি ইতি ললিতা খালা 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 ছোৱালীজনী খালা ঐ মোক ক'বলৈ খালা আজিৰ পৰা মই কি হ'ব তাৰ লগত এনেই ডাঙৰ কৰি লওঁ মই তাক এনেই ডাঙৰ কৰি লওঁ কি হ'ব হৰকান্তই ললিতাৰ ঘৰত আহি কি কম বাবা এখন চা তাকে ইমান ভাল পাইছিলোঁ বুজি মোক এনেকৈ কৰিব মই গমেই পোৱা নাছিলোঁ যেতিয়া এপি মানে অপূৰ্বই খবৰটো পালে আহক আমি আৰু এটা ঘটনালৈ যাওঁ ভাল লাগিছে কি কৰে সি ইঞ্জিনিয়াৰিং কৰে পঠাই দিয়ে নহ'লে দিয়াচোন দিয়া
কৰি আছা? হেল্ল' মই এতিয়া এনে আছো। এই নাম্বাৰ দিছে দেখোন। মেঘৰ বিষাদ বিজুলীৰ যত খেলা পুৱা গধূলিৰ ৰং মেঘৰ বিষাদ বিজুলীৰ যত খেলা পুৱা গধূলিৰ ৰং দিয়া মুখ দিয়া ভূমিশালেতি আমাৰ কেকেদাই যেতিয়া লগৰবোৰৰ লগত প্ৰথমবাৰৰ বাবে সুস্মিতাক লগ ধৰিব গৈছিল তাৰ পিছত হ'ল এই ঘটনা। সেই জুনিয়ে নেকি ছোৱালীজনী? কিয় হ'ব লাগে? মই নামি ইয়াতে উঠি যাওঁ, যাই থাক আগলৈকে। এক্সটো বাদ দে ভাই, মোৰ লগত বিয়া ফিক্স আছে বে। কি ক? বল বে, বল ও বে, বল বে। বাহ বম লিলি মাই দেখোন বে। বাহ বম লিলি মা চলি আছে বে। কি হ'ল ন তোৰ? ইয়াত কিয় আহিছ? তই কাৰ লগত? ইয়াৰ এক্স আছিল আৰু মোৰ বিয়া ফিক্স হৈছে ইয়াৰ লগত ভাইটি। আৰু তই ইয়াতে কি কৰি আছ এইবোৰ? হে লিলি মাই মোক এৰি কি অভদ্ৰামী এইবোৰ? অভদ্ৰামী মই কাৰণে অভদ্ৰামী তই কৰি ফুৰিছা। তহঁতে জানা বে। আৰে ভাই তই মোৰ কথাটো আগে শুন। ইয়াৰ লগত মোৰ বিয়া ফিক্স হৈছে আৰু তই মাজতে আহিছা। ইয়াৰ এক্স আছিল, টকা দিছে ইয়াৰ, মোৰ লগত বিয়া ফিক্স আৰু তোৰ লগত প্ৰেমৰ নাটক। কি কৰিবি ভাই? লগৰ ভাবি মাৰপিটটো কৰিব নোৱাৰো। আমাৰ লগত যাবি যদি বল, নহ'লে ইয়াৰ লগতে তই খাই থাক চেনি। ঐ ভাই ৰখো, তুমি মানে এনেকৈ চিনি খাই ফুৰা ন? ঠিকে কৈছা বে ভাই, এনেকুৱা ছোৱালীৰ লগত ঠাইতকৈ নাথাকে ভাল। বল পাবজিকে খেলো। I struggle with these situations.